নহয়। নমস্কাৰ, মোৰ চেনেলৰ সকলোকে স্বাগতম জনালো। সো আমাৰ মাজত এটি ঘটনা সংঘটিত হৈ গ'ল। জংসাৰ মুছাহাৰী আৰু জনব কুমাৰ ব্ৰহ্ম এই দুজন যুৱকক ULBৰ সদস্য হিচাপে পুলিচে গুলীচালনা কৰি তেওঁলোকৰ হত্যা কৰিলে। কিন্তু অৱশেষত আমি গম পালো আৰু ULBৰ সদস্যসকলে ক্লিয়াৰিফিকেশ্যন কৰি দিলে যে এই যুৱক দুজন ULBৰ সদস্য নাছিল। তথাপিও যুৱক দুজন বিনা দোষিত আজি নিজৰ আত্মত্যাগ কৰিব লগা হ'ল। আমাৰ মাজত এক প্ৰশ্ন উদয় হৈছে যে এই যুৱক দুজন যদি ULBৰ সদস্য নাছিল তেওঁলোকক পুলিচে ধৰি নি মাছ ৰাতিতে তেওঁলোকক চালনা কৰি তেওঁলোকক কিয় হত্যা কৰিলে। আমি সকলো দুখত ভাগি পৰিছো। জংসাৰ মুছাহাৰী তেখেতৰ এজন পত্নী আছিল, যিজন পত্নীৰ এটি শিশু সন্তানো আছিল, যিজন মাত্ৰ 15 দিনীয়া আছিল। কণমানি শিশুটোৱে 15 দিনতে এই পৃথিৱীখনৰ পৰা নিজৰ দেউতাক হেৰুৱাব লগা হৈছে। আজি সকলোৰে মনত, আজি সকলোৰে অন্তৰত, সকলোৰে চকু পানী ভাহি পৰিছে এই কণমানি শিশুটোক দেখি যে তেখেতৰ দেউতাকে বিনা দোষিত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। নহয়, মিছা এইটো নহয়। ক'ত পুলিচত ৰাতিপুৱা 4টা বজাৰ সিহঁতত লৈ কিনে আনিছে। আমি 3টা পৰ্যন্ত আমি আছি কালি চেৰপাংগুৰিত। আমি 3:30 বাজি ঘৰত আহিছে আৰু ক'ত পুলিচ লগত গোলাগুলি হওক নহয়। এই যুৱক দুজন ULBৰ কোনো সদস্য নাছিল। তেওঁলোক এক সাধাৰণ কাঠ ব্যৱসায়ী কৰি খাইছিল। অসম চৰকাৰৰ প্ৰতি ইয়াকে অনুৰোধ জনাওঁ, অসম চৰকাৰ BTR চৰকাৰৰ প্ৰতি মই ইয়াকে অনুৰোধ জনাওঁ যে আমাক সঠিক ন্যায়টো লাগে। We went to justice, যে আমাক সঠিক ন্যায়টো লাগে, যে আমাক সঠিক ন্যায়টো তেওঁলোকে যাতে বিচাৰ বিবেচনা কৰি আমাৰ ৰাজ্যৰ মাজত যাতে সঠিক ন্যায়টো আনি দিয়ে, তাকে মই অসম চৰকাৰ আৰু BTR চৰকাৰৰ প্ৰতি মই অনুৰোধ জনাওঁ। জংসাৰ মুছাহাৰী তেখেতৰ পত্নী গৰাকীয়ে কৈছে যে এক সাধাৰণ তেখেতৰ স্বামীয়ে এক সাধাৰণ কাঠৰ ব্যৱসায় কৰি খাইছিল। 17 তাৰিখত এইটো ঘটনা সংঘটিত হৈছিল যে তেওঁলোকে কাঠৰ ব্যৱসায় কৰিছিল আৰু ৰাস্তাত তেওঁলোকৰ এক্সিডেণ্ট হৈছিল বুলি। সেই এক্সিডেণ্ট হোৱাতে তেওঁলোকক পুলিচে তাৰপিছত ধৰি নিলে। ধৰি নিয়াৰ পিছত ঘৰৰ পৰিয়ালৰ মানুহক ফোন কৰিলে। ফোন কৰাৰ পিছত ঘৰৰ পৰিয়ালৰ মানুহে জংসাৰ মুছাহাৰী আৰু জনব কুমাৰ ব্ৰহ্ম তেখেতৰ পৰিয়ালৰ মানুহখিনি তাতে থানাত গ'ল। থানাত যোৱাৰ পিছত তেখেতক ক'লে কি এতিয়া আমি মানুহটোক নপঠাওঁ, যে উচি বা চাৰজন আহিলে তেখেতক আমি ইয়াৰ পৰা যাবলৈ দিব পাৰিম। চ' তেওঁলোকে পৰিয়ালৰ মানুহে মান্তি কৰিলে, তাৰ পৰা গুচি আহিলে থানাৰ পৰা। তাৰপিছত তেখেতে ৰখি থাকিলে। চ' মানুহটোকতো পঠাই নিদিলে। মাছ ৰাতিত আকৌ তেনেকৈ গুলি চালনা কৰি হত্যা কৰি থলে। ৰাতিপুৱা যেতিয়া পত্নীগৰাকীয়ে গম পালে, হোৱাটছএপৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে পত্নীগৰাকীয়ে গম পালে যে তেখেতৰ স্বামী এতিয়া নাই, যে গুলি চালনা কৰি তেওঁলোকৰ হত্যা হ'ল বা তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তেনেকৈ ঘটনা শুনাৰ পিছত যে তেখেতে ULBৰ সদস্য নাছিল আৰু জাষ্ট পুলিচে তেওঁলোকক যে ULBৰ সদস্য বুলি সন্দেহ কৰিছিল, এই সন্দেহক কোনোবা মানুহক হত্যা কৰে নেকি, যে তেওঁলোকে ইনকুৱাৰী কৰি চাব লাগিছিল সঠিক কি, সেইটো আছিল বিচাৰ বিবেচনা কৰিব লাগিছিল। আৰু এই স্ক্ৰীনত থৈছোঁ মই এই ফটো, তোমালোকে নিশ্চয় দেখিছা যে প্ৰথমতে যুৱকজন কি ড্ৰেছ পিন্ধি আছিল আৰু যেতিয়া তেওঁ মৃত্যু হ'ল তেতিয়া কি ড্ৰেছ পিন্ধি আছে তোমালোকে স্ক্ৰীনত দেখিছা। মই ফটো দেখাইছোঁ, এইটো ফটো বহুতো ভাইৰেল হৈ আছে যে প্ৰথমতে যুৱকজন এইটো কাপোৰ পিন্ধি আছিল, তাৰপিছত মৃত্যু হোৱাৰ পিছত আকৌ এইটো কাপোৰ, যিবোৰ আৰ্মি ড্ৰেছৰ নিচিনা, এইটো কাপোৰ কেনেকৈ সলনি হ'ল। চ' আমাৰ মনলৈ এক প্ৰশ্ন উদয় হৈছে, এইবিলাক কি সকলোবোৰ প্লেনিং নেকি। অৱশেষত মই অসম চৰকাৰৰ প্ৰতি ইয়াকে অনুৰোধ জনাওঁ, অসম চৰকাৰ BTR চৰকাৰৰ প্ৰতি মই ইয়াকে অনুৰোধ জনাওঁ যে আমাক সঠিক ন্যায়টো, উই ৱেণ্ট টু জাষ্টিচ, যে আমাক সঠিক ন্যায়টো লাগে, যে আমাক সঠিক ন্যায়টো তেওঁলোকে যাতে বিচাৰ বিবেচনা কৰি আমাৰ ৰাজ্যৰ মাজত যাতে সঠিক ন্যায়টো আনি দিয়ে, তাকে মই অসম চৰকাৰ আৰু BTR চৰকাৰৰ প্ৰতি মই অনুৰোধ জনাওঁ। Sunshine,